নমস্কাৰ মই অমৰ নেৱাৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অমৰ নেৱাৰ অফিচিয়েল আজি বিশেষ খবৰ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোকে শেষলৈ এই ভিডিঅ'টো চাব বিয়াত যিমান বিচাৰে সিমানে খোৱা বন্ধ কৰক 100জন অতিথি 10 বিধ খাদ্য এতিয়া আৰু নহ'ব কাৰণ লোকসভাত উত্থাপন হৈছে এটা বিশেষ বিধেয়ক কি এই বিধেয়ক ভিডিঅ'টো চাই লওক বিয়াত আড়ম্বৰপূৰ্ণ আয়োজন বিৰোধিতা কৰি প্ৰস্তাৱনা নতুন বিধেয়কখনক লৈ লোকসভাত চৰ্চা হৈছে বিয়াঘৰ মানে আলহী অতিথিৰ ভিৰ ভোজন বিলাসৰ স্থল এই দেশত এয়াই প্ৰথা কিন্তু এইবাৰ সেই প্ৰথা সলনি কৰিবলৈ লোকসভাত নতুন বিধেয়ক প্ৰস্তাৱ কৰা হৈছে পঞ্জাব কংগ্ৰেছৰ সাংসদ জাসবীৰ সিঙে এই বিধেয়কখন শেহতীয়াকৈ লোকসভাত উত্থাপন কৰিছে সেয়া 3 বছৰৰ আগৰে কথা বিধেয়কখনত সকলোৰে বাবে বিবাহৰ খৰচৰ সীমা নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে বিধেয়কখনত কোৱা হৈছে যে এনে এখন আইন প্ৰণয়ন কৰিব লাগে যাতে 100জনতকৈ অধিক অতিথি বিয়া ঘৰলৈ নিমন্ত্ৰণ কৰিব নোৱাৰি আনকি বিবাহ উপলক্ষে আলহীক 10 বিধতকৈ অধিক খাদ্য পৰিৱেশন কৰিব নোৱাৰিব এই বিধেয়কখনৰ আচল উদ্দেশ্য হৈছে বিয়াত অপ্ৰয়োজনীয় ব্যয় হ্ৰাস কৰা বহুতে টকা থাকিলে বিয়াত খৰচ কৰি দেখুৱাই দিয়ে পঞ্জাবৰ সাদুৰ সাহাব লোকসভা সমষ্টিৰ সাংসদ জাসবীৰ সিঙে দাবী কৰে যে এই বিধেয়কখনে এনে কাৰ্যক বাধা দিয়াৰ বাবেহে দেশৰ ৰীতি নীতি পৰিৱৰ্তনৰ বাবে নহয় বহু সময়ত পৰিয়ালে ছোৱালীক বিয়া দিওঁতে মাটি আৰু ঘৰ বন্ধকত বা বিক্ৰী কৰিবলগীয়া হয় আকৌ বহুতে ঋণ ল'বলগীয়া হৈছে সাংসদ জাসবীৰ সিঙৰ মতে এই বিধেয়কখনে বিবাহৰ খৰচ কমোৱা কাম কৰিব বিধেয়কখনত উল্লেখ কৰা হৈছে যে যদিহে বিবাহৰ সমাজ কমাব পৰা যায় তেন্তে বহু লোকৰ কান্ধৰ পৰা বোজা কমি যাব অৱশ্যে বিধেয়কখন পাৰিত কৰা নাই সাংসদত ইমান ডাঙৰ দেশত এনে আইন প্ৰৱৰ্তন কৰি ৰীতি নীতি সলনি কৰাটো জানো সম্ভৱ সেয়া সময়হে ক'ব আপুনি যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেল অমৰ নেৱাৰ অফিচিয়েল আৰু যদিহে এনে খবৰ আপোনালোকে পৰৱৰ্তী সময়তো পাবলৈ বিচাৰে তেন্তে বেল আইকন ক্লিক কৰিবলৈ নাপাহৰিব Well, that's all I have for you today. Thank you for watching. Stay tuned.